ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকলৈ আগবঢ়াইছো সপ্তমমান শ্ৰেণীৰ পাঠ 10 ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰশ্নোত্তৰসমূহ। প্ৰথম প্ৰশ্নটো আছে, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। প্ৰশ্ন ক, ভাৰতৰ বেছিভাগ ভাষাৰ মূল স্বৰূপ ভাষাটো কি? উত্তৰ, সংস্কৃত ভাষা। প্ৰশ্ন খ, সংস্কৃত ভাষাক কিয় দেৱভাষা বোলা হয়? উত্তৰ, প্ৰাচীন ভাৰতৰ সৰহভাগ ধৰ্মপুথি, শিলালিপি সংস্কৃত ভাষাতেই খোদিত কৰা হৈছিল। আজিও ভাৰতৰ ধৰ্ম, দৰ্শন আৰু প্ৰাচীন জ্ঞানৰ মাধ্যম সংস্কৃত ভাষা। বেদ, বেদাংগ, উপনিষদ, আৰণ্যক, পুৰাণ, মহাভাৰত আদি সংস্কৃত ভাষাতেই লিখা হৈছিল। সেয়ে সংস্কৃতক দেৱভাষা বুলি কোৱা হয়। গ, অপভ্ৰংশ কি? উত্তৰ, প্ৰাচীন ভাৰতত সাধাৰণ প্ৰজাৰ মাজত প্ৰচলন থকা উপভাষাসমূহক প্ৰাকৃত ভাষা বুলি কোৱা হৈছিল। এই প্ৰাকৃতৰ পৰা বহু কথিত ভাষাৰ উৎপত্তি হৈছিল। এইবোৰক অপভ্ৰংশ বোলা হয়। প্ৰশ্ন 2, সংগম সাহিত্য কাক বোলে? এই সাহিত্যৰ অন্তৰ্ভুক্ত মহাকাব্য দুখনৰ নাম লিখা। উত্তৰ, তামিল সাহিত্যক সংগম সাহিত্য বুলি কোৱা হয়। এই সাহিত্যৰ অন্তৰ্ভুক্ত মহাকাব্য দুখন হ'ল চিলাপতিকাৰম আৰু মণিমেগলাই। প্ৰশ্ন 3, সংস্কৃত ভাষাত লিখা দুখন সাধুকথাৰ পুথিৰ নাম লিখা। উত্তৰ, পঞ্চতন্ত্ৰ, হেতুপদেশ। প্ৰশ্নোত্তৰ শেষ হৈছে। এতিয়া অনুশীলনী 2 লৈ আহিছো। প্ৰথম প্ৰশ্নটো আছে, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। প্ৰশ্ন ক, ভাৰতৰ সংগীতৰ মূল ভেটি কি? উত্তৰ, ভৰতমুনিয়ে ৰচনা কৰা নাট্যশাস্ত্ৰ। খ, ভাৰতৰ শাস্ত্ৰীয় সংগীতৰ প্ৰধান ভাগ দুটা কি কি? উত্তৰ, হিন্দুস্তানী সংগীত আৰু কৰ্ণাটকী সংগীত। গ, কালিদাসে ৰচনা কৰা দুখন নাটকৰ নাম লিখা। উত্তৰ, মালবিকা অগ্নিমিত্ৰম আৰু অভিজ্ঞানম শকুন্তলম। ঘ, সমৰ কলাৰ লগত জড়িত দুবিধ নৃত্যৰ নাম লিখা। উত্তৰ, কেৰালাৰ কালাৰী পায়ট্টু, পঞ্জাৱৰ গটকা। প্ৰশ্ন 2, মোগল চিত্ৰকলাৰ প্ৰধান বিষয়বস্তুবোৰ কি কি? উত্তৰ, মোগল চিত্ৰকলাৰ প্ৰধান বিষয়বস্তুবোৰ হৈছে সমসাময়িক ৰাজনৈতিক ঘটনা, ৰাজ-দৰবাৰৰ দৃশ্য, সম্ৰাট, চিকাৰ, প্ৰাকৃতিক দৃশ্য, গছ-লতা আদি। প্ৰশ্ন 3, সচিত্ৰ পুথি কাক বোলে? অসমৰ 3খন সচিত্ৰ পুথিৰ নাম লিখা। উত্তৰ, সচিত্ৰ পুথি বুলিলে ছবিসহ লিখা মুদ্ৰিত পুথিক বুজায়। 3খন সচিত্ৰ পুথিৰ নাম হৈছে হস্তি বিদ্যাৰ্ণৱ, আনন্দলহৰী, গীত গোবিন্দ। প্ৰশ্ন 4, ভাৰতৰ কোনটো অঞ্চলৰ মন্দিৰ শৈলীক বেশ্বৰ বুলি জনা যায়? উত্তৰ, কৰ্ণাটক অঞ্চলৰ মন্দিৰ শৈলীক বেশ্বৰ বুলি জনা যায়। পাঠ 10ৰ প্ৰশ্নোত্তৰসমূহ ইমানতে শেষ হৈছে।